সকলোকে নমস্কাৰ জনাইছোঁ। আজি ফেচবুক লাইভৰ বিষয় হৈছে গৰু। এই সময়ত অসমত গো সুৰক্ষা আইনক লৈ যথেষ্ট বিতৰ্ক চলি আছে। এই বিতৰ্কৰ সময়ত এই লাইভত আচলতে অকল বিতৰ্ক বা এই বিষয়টো সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ। আজি লাইভৰ বিষয় হৈছে গৰু। গৰু সম্পৰ্কে কিছু বিতৰ্ক আৰু কিছু নতুন তথ্য। এই সময়ত সাম্প্ৰতিক সময়ত অসমৰ গো সুৰক্ষা আইনক লৈ যথেষ্ট বিতৰ্ক চলি আছে। বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্যান্য বিষয়সমূহ তল পেলাবৰ কাৰণে এটা বিতৰ্কিত অধ্যায় সদায় উলিয়াই দিয়ে। এই বিতৰ্কিত বিষয়বিলাক উলিয়াই পেলাই ৰাইজৰ মনোযোগ প্ৰয়োজনীয় বিষয়সমূহৰ পৰা আঁতৰাই দিবৰ কাৰণে এই সময়ত সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট দম্ভ মাৰি কৈছে 2 লাখ চাকৰি দিম, মাইক্ৰ' ফাইনেন্সৰ ঋণ ঘূৰাই দিম, এনেধৰণৰ কথাবিলাক কৈ আছে যদিও এতিয়া আচলতে চৰকাৰখনে কৰিবলগীয়া বহুত কাম কৰিব পৰা অৱস্থাত নাই। সেইকাৰণে সকলো ৰাইজকে ব্যস্ত কৰিবৰ কাৰণে এনেধৰণৰ বিতৰ্কসমূহ আনিছে। যেনে মহিলা গৰু। বহুদিনৰ আগতে তেখেতেই যথেষ্ট বিতৰ্ক সূচনা কৰিছিল, মানে মিডিয়াত বহুত প্ৰচাৰ কৰোৱাইছিল মতা মাছ মাইকী মাছ এনেকুৱা ধৰণৰ বিষয়বিলাক লৈ। এতিয়া তেখেত পুনৰ বিতৰ্কলৈ আহিছে। গতিকে এই বিষয়সমূহ পাতি আচলতে লাভ নাই, কিন্তু গৰুৰ বিষয়ে ৰাইজে আৰু বিশেষকৈ চৰকাৰখনে যথেষ্ট কৰিবলগীয়া থাকে। চৰকাৰখনে জানিবলগীয়া বহুত কথা আছে। তাৰ বিষয়ে মই আচলতে আজি এই লাইভৰ যোগেদি জনাব বিচাৰিছোঁ। যোৱা 17 চনত আমি এটা প্ৰাকৃতিক খেতিৰ কৰ্মশালা কৰি আছিলোঁ। প্ৰাকৃতিক খেতিৰ কৰ্মশালাৰ সময়ত গুজৰাটৰ এগৰাকী সমল ব্যক্তি আহিছিল, মহিলাগৰাকী আমাক সুধিছিল যে অসমৰ আমৰ প্ৰজাতিসমূহ কি কি আছে। যেনে মালদহিয়া আম বুলি ক'লে সকলোৱে চিনি পায়। তেনেকৈ অসমৰ কি আছে, কি জাত আছে। জাতটো বহুত আছে। যেনে সেন্দুৰী আম আছে, তিলিকি আম আছে। সেইখিনি আছে যদিও আমি ক'ব পৰা অৱস্থাত নাছিলোঁ। কাৰণ কিয়, আমি অসমীয়া মানুহবিলাকে তাক লৈ ব্যৱসায়িক ভিত্তিত তিলিকি আম, ব্যৱসায়িক ভিত্তিত সেন্দুৰী আমক আমি লৈ যাব পৰা নাই। যেনে মালদহিয়া আমে আনিছে। আজিৰ বিষয়ত প্ৰথমতে কৈছোঁ যে ঠিক তেনেকৈ গৰুৰ গুজৰাটী গাইজনীৰ নাম, গুজৰাটী থলুৱা গাইজনীৰ নাম হৈছে গিৰ গাই। আৰু উত্তৰ ভাৰতৰ থলুৱা গাইজনীৰ নাম হৈছে চাহেৱাল গাই। কিন্তু অসমৰ থলুৱা প্ৰজাতিৰ গাইজনীৰ নাম কি? এই উত্তৰটো অলপ পিছত দিম, বা আপোনালোকে যদি জানে কোনোবাই, তেতিয়াহ'লে আপোনালোকে কমেণ্টত লিখি দিব পাৰিব যে থলুৱা গাইজনীৰ নাম কি। মই আপোনালোক 3টা অপশ্যন দিছোঁ। প্ৰথম অপশ্যন হৈছে কলি গাই, দ্বিতীয় হৈছে কাজলী গাই, তৃতীয় হৈছে লখিমী গাই। মই আকৌ এবাৰ কৈছোঁ, যেনে গুজৰাটজনী গিৰ গাই, উত্তৰ ভাৰতজনী চাহেৱাল গাই, ঠিক তেনেকৈ অসমৰ গাইজনীৰ নাম কি, এই কথাটো আমি জনা উচিত। কাৰণ কিয়, মই এটা গভীৰভাৱে বিশ্বাস কৰোঁ, মাত্ৰ ৰাজনীতিতে জাতীয়তাবাদ থাকিলে নহ'ব। ৰাজনীতিতে মাত্ৰ MLA মন্ত্ৰীবিলাক আঞ্চলিক বা জাতীয় ৰাজনৈতিক হ'লেই নহ'ব। আমাৰ খেতি, আমাৰ বজাৰ, আমাৰ উৎপাদন সকলোতে জাতীয়তাবাদ থাকিব লাগিব। এইটো অকল ৰাজনৈতিক কাৰণত আৱেগিকভাৱে কোৱা কথা নহয়। পৃথিৱীৰ প্ৰতিডোখৰ মাটি, প্ৰতিটো ঠাইত বেলেগ বেলেগ কিছুমান প্ৰজাতি সৃষ্টি হয়। যেনে আমাৰ ইয়াৰ নেমু আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ নেমুৰ মাজত পাৰ্থক্য আছে। আমাৰ ইয়াৰ চাহ তেনেকৈ জিঅ'গ্ৰাফিকেল আইডেণ্টিটি এটাৰ লৈ যথেষ্ট বস্তু সৃষ্টি হয়। তেনেকৈ গৰুৰো ঠিক আছে। গৰু বুলি ক'লে যিটো আচলতে চৰকাৰীভাৱে বা ৰাইজে যিটো তাৰিখত যিটো বুজে জাৰ্চি গাই, সেইটো আচলতে মই গৰু বুলি কোৱা নাই। গৰু থলুৱা গাই বা দেশী গাই আৰু জাৰ্চি গাই, তাৰ মাজত মানে বৃহৎ পাৰ্থক্য আছে। জাৰ্চি গাই আচলতে গাই বা গৰু নহয়, ই এটা
গাহৰি আৰু গৰুৰ লগ খুৱাই পেলাই প্ৰজনন কৰা এটা বিশেষ বৰ্ণসংকৰ যন্ত্ৰ। ইয়াক সাধাৰণতে মাংস খাবৰ কাৰণে প্ৰস্তুত কৰা হৈছিল, কিন্তু প্ৰস্তুতিৰ পিছত দেখা গ'লে যথেষ্ট পৰিমাণে গাখীৰ দিয়ে, সেইকাৰণে এইটো খুব ভাল মাৰ্কেটিং হ'ল। কিন্তু আপোনালোকক জনাইছোঁ, মই এইটো কাৰণেই জাৰ্চি গাই বা গৰু বুলি ক'ব নিবিচাৰোঁ। কাৰণ কিয়, জাৰ্চি গাইৰ গাখীৰ, জাৰ্চি গাইৰ গোবৰ বা জাৰ্চি গাই আচলতে গৰুৰ মানদণ্ডত নপৰে। তাৰ বিষয়ে অলপ বহলাই ক'ব লাগিব। তো জাৰ্চি গাইজনী আচলতে যিসকলে খেতি কৰে তেওঁলোকে জানিব যে জাৰ্চি গাইৰ গোবৰ ব্যৱহাৰ কৰিলে একো কামত নাহে, বিশেষ কামত নাহে। দেশী গাইৰ গোবৰ যেনেকৈ কামত আহে, তেনেকৈ জাৰ্চি গাইৰ গোবৰ তেনেকৈ কামত নাহে। ঠিক তেনেকৈ জাৰ্চি গাইৰ গাখীৰ খাই আচলতে বহুত বেমাৰহে চপাই লোৱা হয়। জাৰ্চি গাইত যিবিলাক খাদ্য, গাখীৰত যিবিলাক মানে জাৰ্চিৰ গাখীৰত যিবিলাক মানে খাদ্য এলিমেণ্টছবিলাক যিবিলাক থাকিব লাগে, যিবিলাক খাদ্যৰ প্ৰটিনছবিলাক থাকিব লাগে, যিবিলাক মিনাৰেলছবিলাক থাকিব লাগে, সেইবিলাক নাথাকে। তাৰ সলনি জাৰ্চি গাই গাখীৰ খাই থকা মানুহৰ বেমাৰ হোৱাহে দেখা যায় বেছিকৈ। আৰু দেশী গাই গাখীৰত বেছিকৈ ফেটছ, বেছিকৈ মানে ঘি ওলোৱা পদাৰ্থ, মানে বস্তু উপাদানসমূহ বেছি ঔষধি গুণযুক্ত বস্তুবিলাক পোৱা যায় আচলতে। সেইকাৰণে দেশী গাই গাখীৰ খাব লাগে। দেশী গাই আৰু জাৰ্চি গাইৰ মাজত আপোনালোকে কেনেকৈ চিনি পাব? জাৰ্চি গাই যিহেতু গাহৰিৰ পৰা বনোৱা, জাৰ্চি গাই ডিঙিটো আচলতে গাহৰিৰ নিচিনা পোন হৈ থাকে। আৰু দেশী গাই সৰুৱে হওক বা ডাঙৰে হওক ঠিক গলধনৰ ওচৰতে এটা কোঁচ থাকে আৰু ডিঙিত এখন গল বিচনি থাকে। আৰু যিসকলে দেশী গাই আৰু জাৰ্চি গাইৰ পাৰ্থক্য নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ, দেশী গাইজনী আচলতে আমি খুব কম প্ৰতিপালন কৰাৰ কাৰণে ইয়াৰ আকাৰটো অলপ সৰু যেন দেখে। আচলতে এইটো ভুল ধাৰণা। মই আপোনালোকক কৈছোঁ যে উন্নতভাৱে যদি আমাৰ থলুৱা গাইজনী, নামটো মই এতিয়ালৈকে কোৱাই নাই, আমাৰ অসমৰ থলুৱা গাইজনীৰ নাম কি, যদি আমি প্ৰতিপালন কৰোঁ, তেতিয়াহ'লে আমি ইয়াক ব্যাপকভাৱে বহলভাৱে আমি ব্যৱসায়লৈ লৈ যাব পাৰোঁ। আচলতে জাৰ্চি গাই পালন কৰাৰ কোনো প্ৰয়োজন নাই। যিহেতু জাৰ্চি গাইৰ গোবৰ কাম নাই, জাৰ্চি গাই গাখীৰ খাই বেমাৰ হয়, গতিকে দেশী গাইজনীক আমি কেনেকৈ উন্নত পদ্ধতিৰে বেছি ভাল গাখীৰ দিয়া, বেছিকৈ কামত অহা কৰিব পাৰোঁ, তাৰ কাৰণে কিছুমান কথা আজি আচলতে পাতিম। আপোনালোকে জানি সুখী হ'ব, মই আপোনালোকক এটা উদাহৰণ দিছোঁ। দুলীয়াজান উচ্চ বিদ্যালয়ৰ এজন চকীদাৰ আছে। চকীদাৰজনৰ ওচৰত কেইটামান দেশী গাই আছে, কেইজনীমান দেশী গাই আছে আৰু দেশী গৰুৰ মানে দমৰাও আছে। তেখেতৰ লগত মই এবাৰ পাতি থাকোঁতে বুজিলোঁ, আচলতে মই প্ৰথমতে দেখোঁতে সেইকেইটা কিবা বেলেগ প্ৰজাতিৰ বুলি ভাবিছিলোঁ, যে অসমৰ থলুৱা গাই নহয় চাগে, ক'ৰবাৰ পৰা আনিছে, চাহেৱাল বা গিৰ এনেকুৱা গাইৰ প্ৰজনন কৰিছে, কৃত্ৰিম প্ৰজনন কৰিছে, এনেকুৱা বুলি ভাবিছিলোঁ। তেখেতৰ লগত আলোচনা বিলোচনা কৰি প্ৰথমবাৰৰ কাৰণে মই আচৰিত হৈছিলোঁ যে সেইকেইটা আমাৰ থলুৱা প্ৰজাতিৰ গাই। আৰু গাখীৰ কিমান দিয়ে? 15 পৰা 20 লিটাৰ গাখীৰ দিয়ে দিনটোত। আৰু দেখাত খুব ধুনীয়া গৰু। তেখেতে প্ৰতিপালন কৰাৰ কাৰণে, শুদ্ধভাৱে প্ৰতিপালন কৰাৰ কাৰণে আচলতে তেনেধৰণৰ গাই নিজৰ ঘৰতে বনাই ল'ব পাৰিছে। আৰু এই থলুৱা প্ৰজাতিৰ পৰাই মোক তেখেতে জনালে এটা মই নজনা কথা এটা জানিলোঁ। সেইটো হ'ল কি, আচলতে গাই যেনেকৈ আমি বেৰৰ ভিতৰত থাকোঁ, গাইকো তেনেকৈ বেৰ দি পেলাই ৰাখিব লাগে। ঠাণ্ডাৰ দিনত ঠাণ্ডাৰ পৰা ৰক্ষা হ'বৰ কাৰণে, গৰম দিনত ঠাণ্ডা পাবৰ কাৰণে, অলপ ঠাণ্ডাৰ ব্যৱস্থা কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ ব্যৱস্থা, আঁঠুৱা ইত্যাদি ব্যৱস্থাসমূহ কৰিব লাগে। সাধাৰণতে আমি লোকেল গাইবিলাকৰ কাৰণে, আমাৰ থলুৱা গাইবিলাকৰ কাৰণে সেইবিলাক বিষয় উপস্থাপন নকৰোঁ। সেইকাৰণে আমাৰ গাইবিলাক দিনে দিনে খোৱাত কষ্ট পায়, কিবা কিবি অসুবিধা হৈ সেইবিলাক সৰু সৰু হৈ গৈ আছে। তাকে আমি খুব সুন্দৰভাৱে যদি প্ৰতিপালন কৰোঁ, আমাৰ গাইবিলাকেও যথেষ্ট পৰিমাণে গাখীৰ দিব আৰু যথেষ্ট পৰিমাণে ভাল হ'ব। আন এটা কাৰণ হ'ল, সেইটো মই অৱশ্যে যথেষ্ট কাম কৰিছোঁ তাৰ ওপৰত, সেই বিষয়টো ক'লে আকৌ বিতৰ্কলৈ, ৰাজনৈতিক বিতৰ্কলৈ আহি যাব। এতিয়া যে মানে মতা গৰুবিলাকক বোলে নষ্ট কৰিব, তাৰ সলনি ক্ৰছ ব্ৰিডিং কৰিব। ক্ৰছ ব্ৰিডিংটো কিমান এটা ভয়ানক কথা
তাৰ ওপৰত কিমান মানে গৱেষণা হৈছে সেইটো আচলতে দায়িত্বশীল মানে মন্ত্ৰীবিলাকে দায়িত্বশীল মানুহবিলাকে জনা উচিত। তাৰ সলনি আমাৰ অসুবিধাসমূহ কি? আমাৰ গাঁওসমূহত এতিয়া প্ৰয়োজনীয় ষাঁড় গৰু নাই আচলতে। চহৰ অঞ্চলত কিছুমান ষাঁড় গৰু থাকে, সেই ষাঁড় গৰুবিলাকৰ সাধাৰণতে জাৰ্চি পোৱালি বা বেলেগ পোৱালি হয় আচলতে। আমি গ্ৰামাঞ্চলত সাধাৰণতে কি হয়, যদি খেতি কৰিবলগীয়া হয় আমি বলদ গৰুলৈ পৰিণত কৰি দিওঁ, তাক সজাই পেলাই বলদ গৰু কৰি দিওঁ খেতি কৰিবৰ কাৰণে। আৰু খেতি নকৰিবৰ কাৰণে যদি যিবিলাক থাকে তেওঁলোকৰ প্ৰয়োজন নাথাকে, তেতিয়াহ'লে আমি সেইবিলাক বিক্ৰী কৰি দিওঁ। উন্নত প্ৰজাতিৰ বেলেগৰ পৰা অনা ষাঁড়তকৈ আমি ঘৰতে আচলতে ষাঁড় পুহিব লাগিব, বা গাঁওখনত এটা বা দুটা ষাঁড় থাকিব লাগিব। প্ৰজননৰ সময়ত যেতিয়া এজনী গায়ে ষাঁড় বিচাৰে, তেতিয়া গাঁওখনত ষাঁড়বিলাক নাথাকে। সৰু সৰু পোৱালিৰ পৰাই আচলতে পোৱালি দমৰাবিলাকৰ পৰাই তেওঁলোকে প্ৰজনন কৰিবলগীয়া হয়। সেইকাৰণে আমাৰ গৰুবিলাক দিনে দিনে সৰু সৰু বেয়া হৈ গৈ আছে। সেইটো এটা কাৰণ, আমি কৰিবলগীয়া কাৰণ। প্ৰথম কথাটো হ'ল গাইজনীক উচিত খাদ্য খুৱাব লাগিব, খুব সুন্দৰকৈ খুৱাব লাগিব মানে বহুত কিবা কিবি খুৱাব নালাগে। তাৰ সলনি আমি প্ৰটিন কিমান খুৱাব লাগে, কাৰ্বহাইড্ৰেট কেনেকৈ খুৱাব লাগে, বা আমি মিনাৰেলছবিলাক ক'ত পোৱা যায়, এইবিলাকো বৰ টান কাম নহয় আচলতে। আমি যদি জানি বুজি লওঁ, শিকি লওঁ, ঘৰতে প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু মিনাৰেলছবিলাক গৰুক খুৱাব পাৰোঁ, আৰু ভাল গৰু আমি ঘৰতে কৰি ল'ব পাৰোঁ। তাৰ কাৰণে বহুত খৰচা কৰিবলগীয়া নাই। তো মূল কথাটো হ'ল, দ্বিতীয় কথাটো হ'ল ষাঁড় আমি গাঁওখনত কমচে কম এটা বা দুটা ষাঁড় থ'ব লাগিব। ষাঁড় থোৱাটো অলপ অসুবিধা হয়। ষাঁড় থোৱাৰ লগে লগে বহুত উৎপাত কৰে, বহুত মানে গাঁৱৰ মানুহে অশান্তি পায়, জেওৰা চেওৰা ভাঙি দিয়ে। তাৰ কাৰণেও আচলতে মৰম চেনেহেৰে আচলতে ষাঁড় পুহিব পাৰি। মই মোৰ ঘৰত 2-3টা ষাঁড় পুহিছিলোঁ, কিবা কাৰণত যোৱা বছৰ এৰি দিব লগা হ'ল, বেলেগক দি দিবলগীয়া হ'ল। হাল বাবৰ কাৰণে তেওঁলোকে ষাঁড়বিলাকক পুনৰ বলদ কৰি ল'লে। তো সেই তেনেধৰণে ষাঁড় নিজে সৃষ্টি কৰিব লাগিব। দিনে দিনে তাক মৰম কৰি বেছি ভাল ষাঁড়লৈ, উন্নত প্ৰজাতিৰ ষাঁড়লৈ আমি গঢ়ি তুলিব লাগিব। বেলেগৰ পৰা আমি যদি ভাবোঁ যে নহয় জাৰ্চি নহয়, আমি দেশী গৰুৱে কিনো, গিৰ গাইৰ সঁচৰ পৰা যদি আমি ইয়াত আনিব বিচাৰোঁ, তেতিয়াহ'লে সেই গাইজনী ছাৰ্ভাইভ নহ'ব। বা চাহেৱালৰ পৰা যদি আমি বৰ্ণসংকৰ প্ৰজনন কৰা বুলি কৰিব বিচাৰোঁ, তেতিয়াহ'লে মানে ভাল নহ'ব। সেইকাৰণে আমি থলুৱা অসমৰ গাইজনীকে আমি উন্নত পৰ্যায়ৰ গাইলৈ নিব লাগিব। ষাঁড় সৃষ্টি কৰিব লাগিব, থকা ঠাইডোখৰ ঠিক কৰিব লাগিব, খোৱা। এই 3টা বিষয় যদি আমি গুৰুত্ব দিওঁ, আমাৰ থলুৱা গাইবিলাকেও ভাল প্ৰজনন দিব। চৰকাৰে মানে জাৰ্চি আনি কেঞ্চাৰ বৃদ্ধি কৰাত, জাৰ্চি আনি আমাৰ অৰ্থনৈতিক মানে ধ্বংস কৰাত, গোটেই জাতীয়তাবাদী চিন্তা চৰ্চাটোকে নষ্ট কৰা আচলতে যিটো ব্যৱস্থা কৰিছে, এইটো মই ঘোৰ বিৰোধিতা কৰোঁ। আপোনালোকে জানি আচৰিত হ'ব, আমাৰ ওপৰত বিশেষকৈ কৃষকসকলৰ ওপৰত এটা ডাঙৰ ষড়যন্ত্ৰ হৈছে বীজ। থলুৱা সকলো প্ৰজাতিৰ বীজ নষ্ট কৰি এতিয়া বীজৰ বজাৰখন মাল্টিনেশ্যনেল কোম্পানী আৰু বিদেশী কোম্পানীবিলাকে আমাৰ ইয়াত মানে অধিগ্ৰহণ কৰিছেহি। কাৰণ কিয়, বৰ্ণসংকৰ যিবিলাক বীজ পোৱা যায়, হাইব্ৰিড যিবিলাক বীজ পোৱা যায়, সেই বীজবিলাক আমাৰ ইয়াত কাম নিদিয়ে, বা বীজৰ পৰা নতুন বীজ সৃষ্টি নহয়। গতিকে আমি খেতিয়কসকলে ঠিক তেনেকৈ গৰুৰ ক্ষেত্ৰতো যদি আমি তেনেধৰণে নকৰোঁ, বা অন্যান্য বিষয়বিলাকত যদি আমি ঠিক তেনেধৰণে কাৰ্য ব্যৱস্থা নলওঁ, অকল ৰাজনৈতিকভাৱে MLA জন জাতীয়তাবাদী হ'লে নহ'ব। পুনৰবাৰ দোহাৰিছোঁ। তো সেইকাৰণে গৰুৰ ওপৰত আমি চিন্তা চৰ্চা কৰিব লাগিব। আজি মই আপোনালোকক আন এটা কথা ক'ব বিচাৰিছোঁ। গৰু আচলতে বহুত উপকাৰী জন্তু। আমাৰ অসমীয়াত এষাৰ কথা আছে, যাৰ নাই গৰু সি আটাইতকৈ সৰু। এই বিষয়বিলাক আচলতে ভাৰতীয় অতি হিন্দুত্ববাদী এটা সংগঠনে কৈ থকাৰ কাৰণে আমাৰ মানুহবিলাকে শুনিবলৈ বেয়া পায় যে গোমূত্ৰৰ বহুত উপকাৰ আছে, গোবৰৰ বহুত উপকাৰ আছে। কথা কৈ থাকিলে মানুহে মানে বেলেগ ফালে লৈ যাব পাৰে। কিন্তু সেই কথাবিলাক চব কথা মিছা নহয়, সঁচা। তেওঁলোকৰ প্ৰতি মানুহৰ স্বীকাৰ নথকাৰ কাৰণে তেওঁলোকে কোৱা কথা কিছুমান মানুহে মানি ল'বলৈ টান পায়। গোমূত্ৰ, গোবৰ সম্পৰ্কীয় কথাবিলাক। গোবৰৰ, আমাৰ থলুৱা গাইৰ গোবৰৰ যি উপকাৰ আছে আপোনালোকে ভাবিব নোৱাৰে।
বহুত বেমাৰৰ বীজাণু নষ্ট কৰিব পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ হাজাৰ অণুজীৱেৰে গোবৰবিলাক থাকে, গোবৰবিলাকত থাকে। সেই গোবৰবিলাকত তেনেধৰণৰ অণুজীৱবিলাক থকাৰ কাৰণে গোবৰ যিটো ঠাইত থাকে বা গৰু যিটো ঠাইত থাকে সেই ঠাইত বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। গৰু পোহাৰ লগে লগে আমি বিভিন্ন ধৰণৰ বেমাৰ, বিভিন্ন ধৰণৰ প্ৰাকৃতিক অসুবিধাৰ পৰা আমি বাচি থাকিব পাৰোঁ। সেইকাৰণে ঘৰত এজনী গৰু পোহাটো আচলতে অতি দৰকাৰী। গোমূত্ৰৰ তেনেকৈ বহুত উপকাৰ আছে। সাৰ হিচাপে, ঔষধ হিচাপে, জৈৱিক খেতিত আৰু প্ৰাকৃতিক খেতিত ই যথেষ্ট কামত অহা এটা বস্তু। তো সেই কথাখিনি আপোনালোকক আজি বিতংভাৱে ক'ব নোৱাৰিম, কিন্তু মই দুটামান কথা ক'ব বিচাৰিছোঁ তথ্য সহকাৰে আপোনালোক জানিবৰ কাৰণে, যে কিয় মতা গৰুৰ গোবৰতকৈ গাই গৰুৰ গোবৰ কিয় বেছি উপকাৰী হয় খেতিত। তাৰ মূল কাৰণ হ'ল, আপোনালোক জানিবৰ কাৰণে কৈছোঁ, মূল কাৰণ এটা তথ্য আপোনালোকে জানি লোৱা উচিত। মূল কাৰণ হ'ল, যেতিয়া গায়ে হাগে সেই সময়তে অলপ পেচাবো কৰি দিয়ে, দুইটা বস্তু মিক্স হৈ যায়। গোমূত্ৰত থকা প্ৰয়োজনীয় উপাদানসমূহ গোবৰৰ লগত একেলগে লগ লাগি যোৱাৰ কাৰণে আচলতে বিশেষ সাৰ হিচাপে কাম দিয়ে। তাৰ সলনি মতা গৰুৰ গোবৰ বা দমৰা বা দামুৰীৰ গোবৰত আচলতে সেইটো নহয়। সেইকাৰণে গাইৰ গোবৰ বেছি উপকাৰী। আপোনালোকে জানি আচৰিত হ'ব, আপোনালোকৰ বিশ্বাস নহ'বও পাৰে, গৰু আৰু আমাৰ মাজত আচলতে বহুত এটা খুব সুন্দৰ সম্পৰ্ক থাকে। গৰু আৰু গৰু পালকৰ মাজত আচলতে আপোনাৰ যদি কিবা বেমাৰ থাকে, গৰুজনীক আপুনি যদি খুব মৰম কৰে, সদায় হাতেৰে এনেকৈ গৰুজনীৰ গাত ঘঁহি থাকে, আৰু সেই গৰুজনীৰ যদি আপুনি গাখীৰ খায়, তেতিয়াহ'লে আমাৰ বেমাৰ ভাল হৈ যাব পাৰে। গৰুজনীয়ে এনেকুৱা কিছুমান উপাদান, এনেকুৱা কিছুমান বন গছ ঘাঁহ খাই আহে, আৰু সেইবিলাক খাই সেই গাখীৰবিলাকত আপোনাৰ বেমাৰটোৰ আচলতে ঔষধ থাকে। দীৰ্ঘদিন গৰু পালন কৰা মানুহ হিচাপে মই এটা কথা বিশ্বাস কৰোঁ, যে গৰু আৰু মানুহৰ মাজত যিটো বুজাবুজি থাকে, তাৰ কাৰণে আমি যথেষ্ট উপকাৰ পাওঁ। সেইকাৰণে মই সকলোকে এজনী হ'লেও গাই গৰু পুহিবলৈ কৈছোঁ। তাৰ কাৰণে বাহিৰৰ গৰু অনাৰ প্ৰয়োজন নাই। আমি যিমানে থলুৱা বস্তুৰ ওপৰত গুৰুত্ব দিম, সিমানেই আমাৰ উপকাৰ হয় আচলতে। শ্ৰদ্ধা ৰাইজ, আজি আৰু এটা তথ্য আপোনালোকক কৈছোঁ, যে এটা পোৱালি গৰুৱে কেতিয়াৰ পৰা ঘাঁহ খায় আপোনালোকে জানেনে? গৰুৰ পোৱালি এটাই প্ৰথমতে গাখীৰে খাই থাকে। জানিবৰ কাৰণে কৈছোঁ, উপকাৰ পাবৰ কাৰণে। তেনেকুৱা বহুত কথাই আচলতে পাতিবলগীয়া আছে, তেতিয়া আপোনালোকে বুজিব পাৰিব যে আচলতে এইখিনি কথা আলোচনা বা জানিবলগীয়া থাকে। যে এটা পোৱালীয়ে ঘাঁহ সেইদিনাখনৰ পৰা খায়, যিদিনাখনৰ পৰা মাকজনীয়ে পোৱালিটোক চেলেকি থাকে। চেলেকি থাকোঁতে গৰুৰ ভিতৰত, গৰুৰ পাকস্থলীত 4টা কোঠা থাকে, আৰু বহুত অণুজীৱ থাকে। জিভাৰ ফালেদিও বহুত অণুজীৱ ওলাই থাকে আচলতে। সেই চেলেকি থাকোঁতে অণুজীৱবিলাক, ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱবিলাক গৰু পোৱালিটোৰ মুখেদি গৈ গৰু পোৱালিটোৰ পেটৰ ভিতৰত পায়গৈ। যিদিনাখনলৈকে গৰু পোৱালিটোক গৰুৰ মাকে নেচেলেকিব, তেতিয়ালৈকে আচলতে আমি গৰু পোৱালিটোৱে ঘাঁহ খাব নোৱাৰোঁ, ঘাঁহ হজম কৰিব নোৱাৰে। এই কথাখিনি এইটো কাৰণে ক'লোঁ, কেতিয়াবা আমি দেখোঁ গৰু পোৱালিবিলাক মৰি যায়। কাৰণ কিয়? আমি মাকৰ পৰা গৰু পোৱালিটোক অলপ আঁতৰাই থৈ দিওঁ, খাবলৈ গাখীৰ দিওঁ, কিবা কিবি দিওঁ, কিন্তু আঁতৰাই থৈ দিওঁ। বা কিবা কাৰণত মাক মৰি গ'লে গৰু পোৱালিটো কি কৰিব, তাৰ কাৰণে আপোনালোকক কৈছোঁ। গৰু পোৱালিটো যদি মাক মৰি গ'ল বা মাকৰ চেলেকাৰ পৰা আঁতৰি আছে, তেতিয়াহ'লে আপুনি কি কৰিব? কাৰণ কিয়? তেওঁ ঘাঁহ নাখালে, ঘাঁহ খাব নোৱাৰিলেতো জীয়াই থাকিব নোৱাৰিব। আৰু ঘাঁহ খাবলৈ হ'লে পেটৰ ভিতৰলৈ সেই অণুজীৱখিনি যাব লাগিব। আৰু সেই অণুজীৱবিলাকৰ মাজত বহু উপকাৰী, মানুহৰ জীৱনৰ কাৰণে বহু উপকাৰী অণুজীৱ আচলতে থাকে। সেইকাৰণে গৰুৰ লেলাৱতীত বহুত দৰৱো থাকে। মই আজি আপোনালোকক ক'ব বিচৰা বস্তুটো হৈছে যে যেতিয়া এটা পোৱালি মাক মৰি যাব বা মাকৰ পৰা আঁতৰি থাকিবলগীয়া হয়, তেতিয়া আপুনি এটা কাম কৰিব,
গৰুৰ মুখৰ পৰা যেতিয়া গৰুৱে দুবাৰ খায়, প্ৰথমতে এবাৰ খাই সুমুৱাই থয়, পিছত আকৌ ৰোমন্থন কৰি পাগুলীয়া বুলি কয়, পাগুলীয়াই থাকে। পাগুলীয়াই থকা অলপমান খাদ্য আনি পেলাই গৰু পোৱালিটোৰ মুখত সুমুৱাই দিব লাগিব। যিকোনো ধৰণৰ বেমাৰ হ'লে আচলতে গৰু পোৱালীক তেনেধৰণে খুৱাব পাৰে। মাকৰ মুখৰ পৰা বা বেলেগ ডাঙৰ গৰুৰ মুখৰ পৰা উলিয়াই অনা অকণমান খাদ্য গৰু পোৱালিটোক খুৱাই দিলে আচলতে গৰু পোৱালিটো পুনৰ সুস্থ হৈ উঠে, নিজে ঘাঁহ খাব পৰা হয়। তো এনেধৰণৰ অণুজীৱসমূহে গোটেই পৃথিৱীখন নিৰ্মাণ কৰিছে। এনেধৰণৰ অণুজীৱসমূহ গোবৰত থাকে, গোমূত্ৰ থাকে। এইবিলাক অণুজীৱই আচলতে আমাৰ গোটেই ধৰণীখনকে সুন্দৰ কৰি তোলে। আজি যিমানবিলাক প্ৰদূষণ আছে, যিমানবিলাক পেলনীয়া বস্তু আছে, পেলনীয়া বস্তুবিলাকৰ ওপৰত লগত যদি অকণমান গোবৰ মিহলি কৰি দিয়া হয়, খুব সোনকালে সেইবিলাক পচন সাৰলৈ ৰূপান্তৰিত হয়। সেইবিলাকৰ পৰা বেমাৰ বীজাণু বা অন্যান্য দুৰ্গন্ধ গুচি নগৈ সাৰলৈ ৰূপান্তৰিত হয়, সম্পদলৈ ৰূপান্তৰিত হয় আৱৰ্জনাবিলাক। তো এনেধৰণৰ বহুত কথাই আছে গৰু সম্পৰ্কত। মই আপোনালোকক পুনৰ কৈছোঁ যে আমাৰ থলুৱা গাইজনীৰ নাম কি। মই 3টা অপশ্যন দিছিলোঁ আপোনালোকক। এটা হ'ল কলি গাই, কাজলী গাই আৰু লখিমী গাই। আমাৰ অসমৰ থলুৱা গাইজনীৰ নাম লখিমী গাই। আৰু বহুত কথা নিশ্চয় আছে এনেধৰণৰ। এই লাইভটো এইটো কাৰণেই দিছোঁ, এই কথাবিলাক আচলতে শ্বেয়াৰ হ'ব লাগে আমাৰ মাজত, আমি জানিব লাগে, সেইকাৰণে কৈছোঁ। আজি যেনেকৈ এইখিনি কথা ক'লোঁ, এইখিনি উপকাৰ নিশ্চয় আহিছে বুলি ভাবিছোঁ। খুব সোনকালে মই আপোনালোকক কেঁচুৰ ওপৰত এনেকুৱা এটা লাইভ দিম বুলি ভাবিছোঁ। কেঁচু আচলতে কৃষকৰ বন্ধু, গতিকে কৃষকসকলৰ কাৰণে কেঁচুৰ সম্পৰ্কত, বা কৃষক বুলি নহয় সকলো মানুহৰ কাৰণে আচলতে কেঁচু বহুত উপকাৰী জন্তু, গতিকে জন্তু নহয় জীৱ। গতিকে কেঁচুৰ ওপৰতো এটা লাইভ আমি কৰিম, তাক আপোনালোকে চাব, আপোনালোকে আগতীয়াকৈ খবৰ পাব। আজি এই অনুষ্ঠানটো চাই থকাৰ কাৰণে, লাইভ অনুষ্ঠানটো চাই থকাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বহুত কথা থাকি গৈছে, এটা কৈ শেষ কৰিম। মই কিয় গৰু পালন কৰোঁ বা মই কিয় গৰুকেইটাৰ লগত লাগি থাকোঁ। আচলতে মোক গৰুকেইটাই ডিচিপ্লিন কৰি গঢ়ি তোলে। কেতিয়াবা বৰ ভাল নালাগে দিয়কচোন, বহুত বৰষুণ যেতিয়া দি থাকে, বহুত ৰ'দ যেতিয়া হৈ থাকে, বহুত কিবাকিবি যেতিয়া হৈ থাকে, মানুহৰ কাৰণে ওলাই যাবলৈ মন নাযায়। কেতিয়াবা তেনেকুৱা হয়, এলাহে জুমুৰি দি ধৰে, আজি থাকক, হ'ব দিয়ক, ঘৰখন চলি যাব বা সমাজখন চলি যাব, এনেকুৱা লাগে। কিন্তু গৰুকেইজনীলৈ যেতিয়া মনত পৰে, সকলো এলাহ, সকলো ভাগৰ, সকলো এৰি ৰাতিপুৱা সোনকালে উঠিব লগা হয়, গধূলি য'ত থাকিলেও গৰুকেইটালৈ মনত পৰি কাম কৰিবলগীয়া হয়। গৰুকেইটাৰ কাৰণে আচলতে মই ডিচিপ্লিন হৈ পৰোঁ। মোৰ জীৱনটোক ডিচিপ্লিন কৰে আমাৰ গৰুকেইজনীয়ে। তো সেইকাৰণে মই গৰুৰ লগত লাগি থাকোঁ। আৰু সেই গৰুবিলাকে আচলতে আমাক বহুত কিবাকিবি দিয়ে। সেইকাৰণে অসমীয়াত কথাষাৰ আছে যে যাৰ নাই গৰু সি সকলোতকৈ সৰু। সকলোকে গৰুৰ প্ৰতি বেলেগ দৃষ্টিভংগী গ্ৰহণ কৰিবৰ কাৰণে RSSে ক'লে বুলিয়ে যে আপোনালোকে গৰু একেবাৰে এৰি দিব, এনেকুৱা নহয়। থলুৱা গৰুৰ প্ৰতি, অসমৰ লখিমী গাইজনীৰ প্ৰতি আপোনালোক সকলোৰে দায়িত্ব আছে। তাক আমি বজাৰলৈ উলিয়াই দিব পাৰিব লাগিব। যেনেকৈ আমি সেন্দুৰী আমক বজাৰলৈ উলিয়াই দিব পৰা নাই, তিলিকি আমক বজাৰলৈ উলিয়াই দিব পৰা নাই, তেনেকৈ আমি আমাৰ গৰুজনীকো বজাৰলৈ উলিয়াই দিব পৰা নাই। কাৰণ কিয়, আমাৰ চৰকাৰী দায়িত্বত থকা মানুহবিলাকেও আচলতে এই কথাবিলাক অনুভৱ কৰিব নোৱাৰে। তেওঁলোকে মাত্ৰ বাহিৰৰ পৰা কেনেকৈ বস্তু আনিব পাৰে। তো সেইকাৰণে অসমৰ যিটো সমৃদ্ধি আহিব লাগিছিলে, উন্নয়ন হ'ব লাগিছিলে, সঁচা অৰ্থত উন্নয়ন হোৱা নাই। মাত্ৰ হিতাধিকাৰী আঁচনিৰ যোগেদি আচলতে এয়া সম্ভৱ নহ'ব। অসমৰ সম্পদসমূহৰ, অসমীয়া থলুৱা বস্তুসমূহৰ বিকাশৰ যোগেদি, অসমীয়া যুৱক যুৱতীৰ সঁচা অৰ্থত সংস্থাপনৰ যোগেদি অসমীয়াক স্বাভিমানী জাতিলৈ আগবঢ়াই নিব লাগিব। এই কথাখিনিয়ে কৈ আজিৰ লাইভ সামৰিছোঁ। ধন্যবাদ। জয় আই অসম। নমস্কাৰ।